গাইজ আমাৰ বহুতৰ এটা অভ্যাস আছে আমি যেতিয়া আলহীৰ ঘৰলৈ যাওঁ নাইবা বন্ধুৰ ঘৰলৈ যাওঁ গৈ মোবাইল টিপি আছো পুৰা একদম গেম চেম খেলি আছো ইউটিউবত ভিডিঅ' চাই আছো পিছত গম পালো যে মোবাইলৰ চাৰ্জ খতম তেতিয়া কি কৰো বোৰ্ডত দেখা পালে এটা চাৰ্জাৰ লগাই থৈ আছে আৰু সোধা পোছা নাই পুনে পুনে গৈ মোবাইলটো লগাই দিলো আৰু চাৰ্জত আমাৰ বহুতৰে এনেকুৱা অভ্যাস এটা বহুতে কয় যদি আমি মোবাইলটো যদি বেলেগ চাৰ্জাৰে চাৰ্জ দিওঁ মোবাইলটো হেনো বেয়া হৈ যাব পাৰে মোবাইলটো হেনো ব্লাষ্ট হৈ যাব পাৰে বেটাৰীটো কথাটো সঁচা নে মিছা আহক এইটো ভিডিঅ'ত আমি জানিবলৈ শিকিবলৈ চেষ্টা কৰো আপুনি ভিডিঅ'টো মনোযোগ দি চাওক আপোনাৰ মোবাইলটো চাৰ্জ দিবৰ কাৰণে এটা নিৰ্দিষ্ট পৰিমাণৰ কাৰেন্ট আৰু ভোল্টেজৰ দৰকাৰ সেই কামটো কৰে এই চাৰ্জাৰডালে এডাল মোৰ মোবাইলটোৰ অৰিজিনেল চাৰ্জাৰ ইয়াত লিখা আছে ই 5 ভোল্ট আৰু 2 এম্পিয়াৰ পাৱাৰ সাপ্লাই দিয়ে কাৰেন্ট সাপ্লাই দিয়ে যদি আপুনি বেলেগ এডাল চাৰ্জাৰে মোবাইলটো চাৰ্জ দিব খুজিছে প্ৰথমতে আপুনি চাৰ্জাৰডাল চাই লওক চাৰ্জাৰডালত লিখা থাকে যদি ভোল্টেজটো একে হয় আপোনাৰ মোবাইলটোৰ অৰিজিনেল চাৰ্জাৰডালৰ ভোল্টেজ 5 ভোল্ট আৰু এডাল চাৰ্জাৰৰ যদি ভোল্টেজটো 5 ভোল্ট একো প্ৰবলেম নাই আপুনি বিন্দাছ চাৰ্জাৰ লগাই দিয়ক কাৰেন্টটো নাচালেও কথা নাই যদি কাৰেন্টটো সাপোজ আপোনাৰ মোবাইলটো চাৰ্জ কৰিবৰ কাৰণে 2 এম্পিয়াৰ লাগে কিন্তু আপুনি যিডাল চাৰ্জাৰে চাৰ্জ দিব বলাইছে সেইডালে যদি 5 এম্পিয়াৰ কাৰেন্ট দিয়ে একো প্ৰবলেম নাই আপোনাৰ মোবাইলটোক যিখিনি লাগে সেইখিনিয়ে সি ল'ব ধৰা হোক আপোনাৰ আগত এখন কাহি দিছো আৰু এখোপা খোৱা বস্তু দিছো আপুনি যিখিনি খাব পাৰে সেইখিনিহে খাব আপুনিতো বেছিকে নাখায় তেনেকুৱা কথা মোবাইলটোকো যিখিনি লাগে সেইখিনিহে ল'ব কিন্তু ভোল্টেজটোৰ লগত গড়বড় আছে যদি ভোল্টেজটো যদি বেছি দিয়ে তেতিয়াহলে আপোনাৰ সাৰ্কিট মোবাইলৰ যিখন মানে সাৰ্কিট সেইখন জ্বলি যাব পাৰে পসিবিলিটি বহুত বেছি বুজি পাইছে নে কি কৈছো আকৌ এবাৰ কৈ দিছো ভোল্টেজটো আপুনি ভালদৰে চাওক এম্পিয়াৰটো আপুনি নাচালেও কথা নাই এম্পিয়াৰটো যদি বেছি হয় একো কথা নাই কিন্তু যদি এম্পিয়াৰটো কম হয় তেতিয়াহলে মোবাইলটো কিন্তু স্লো চাৰ্জ ল'ব সাপোজ কিছুমান চাৰ্জাৰ পাই 1 এম্পিয়াৰৰ কিছুমান চাৰ্জাৰ পাই 700 মিলি এম্পিয়াৰৰ মানে 1 এম্পিয়াৰ নহয় মিলি এম্পিয়াৰ 700 আৰু 300 বাকিয়ে থাকিল মানে হেনেকুৱা ধৰণৰ চাৰ্জাৰ পাই সেইবিলাকে স্লো চাৰ্জ কৰিব কিন্তু যদি বেছি হয় ফাষ্ট চাৰ্জিংটো নকৰে বাৰু কিন্তু আপোনাৰ নরমাল যেনেকৈ চাৰ্জ হয় তেনেকৈ চাৰ্জ হ'ব কাৰণ আপোনাৰ মোবাইলটোক যিখিনি লাগে সেইখিনিয়ে চাৰ্জ ল'ব ইয়াৰ পিছত জানিব লগা কথাটো হ'ল আমি ফাষ্ট চাৰ্জাৰ এডালেৰে আমি আমাৰ মোবাইলটো চাৰ্জ কৰিব পাৰো না নরমাল মোবাইল এটা নিশ্চয় পাৰো ফাষ্ট চাৰ্জিংত এম্পিয়াৰটো আৰু ভোল্টেজটো বেছি থাকে আপোনাৰ মোবাইলটোত মই কলো এম্পিয়াৰটোৰ একো প্ৰবলেম নাই বেছি থাকিলেও এম্পিয়াৰৰ একো প্ৰবলেম নাই হেক যিখিনি লাগে সেইখিনি ল'ব কিন্তু কিছুমান চাৰ্জাৰৰ এটা ফেসিলিটি থাকে যদি আপোনাৰ মোবাইলটোক 5 ভোল্ট লাগে এই চাৰ্জাৰডালে অকল 5 ভোল্টহে দিব আপোনাৰ মোবাইলটোক যদি 9 ভোল্ট লাগে এই চাৰ্জাৰডালে 9 ভোল্টহে দিব অৰ্থাৎ মোবাইলটোক যিখিনি লাগে সেইখিনিয়ে চাৰ্জাৰডালে সাপ্লাই দিব পাৰে তেনেকুৱা কিছুমান চাৰ্জাৰ আছে তেতিয়া আপুনি একো প্ৰবলেম নাই বিন্দাছ চকুমুখ চিপি লগাই দিয়ক বুজি পালে মই কি ক'ব বিচাৰিছো গতিকে একো প্ৰবলেম নাই বেলেগ চাৰ্জাৰৰ আপুনি চাৰ্জ দিব পাৰে কিন্তু ডুপ্লিকেট চাৰ্জাৰ ইউজ নকৰিব সেইটো এটা কথা ডুপ্লিকেট যদি চাৰ্জাৰ ইউজ কৰে ডুপ্লিকেট চাৰ্জাৰ একো ঠিৰাং নাই মানে সি যেতিয়া বমি কৰি দিব পাৰে ওভাৰ ভোল্টেজো মাৰি দিব পাৰে কেতিয়াবা তেতিয়া আপোনাৰ মোবাইলটো বেয়া হৈ যোৱাৰ চান্স থাকে মানে সদায় জেনুইন চাৰ্জাৰডাল যদি ভোল্টেজটো মিলি থাকে আপুনি বিন্দাছ চাৰ্জ দিব পাৰে এম্পিয়াৰটো নিমিলিলেও কথা নাই মই কি ক'লো নিশ্চয় আপুনি বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগিছে আৰু কিবা শিকিব পাৰিছে তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব